নমস্কাৰ, কি খবৰ? সকলোৱে নিশ্চয় ভালে আছে। আজি কাতি বিহু, গতিকে সকলোকে কাতি বিহুৰ বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। তুলসী তলখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ, লগতে ঔটেঙা এটা কাটি লৈছোঁ ঔটেঙা বন্তি জ্বলাবৰ কাৰণে। সৰুৰ পৰা দেখি আহিছোঁ মাহঁতে ঔটেঙা চাকি জ্বলায় কাতি বিহুত, গতিকে ময়ো সেই নিয়মখিনি অকণমান ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ। লগতে প্ৰসাদখিনি গোটাই ল'লোঁ আৰু এই তুলসী তলত প্ৰসাদখিনি দিলোঁ। সন্ধিয়া হৈ আহিল, ভাবিলোঁ চাকিখিনি ধুনীয়াকৈ জ্বলাই লওঁ। এগছি চাকি আমাৰ মৰমৰ জুবিনদাৰ বাবে, তেওঁ যাতে সোনকালে ন্যায় পায়। ঘৰৰ পৰা যিহেতু দূৰত আছোঁ, কিছুমান নীতি নিয়ম ভালকৈ নাজানো, তথাপিও চেষ্টা কৰিছোঁ যেনে তেনে হ'লেও নীতি নিয়মখিনি বজাই ৰাখিবলৈ। সৰুকৈ এটা ব্যৱসায় ষ্টাৰ্ট কৰিছোঁ, ধাবাখন। গতিকে এইখনেই মোৰ ছেকেণ্ড ঘৰ, লগতে মোৰ কৰ্মকৰ্তাখিনিও সকলো বিহু যদিও ইয়াতেই আছে। সেইটো কাৰণে যিকোনো অনুষ্ঠান মই সৰু সুৰাকৈ হ'লেও পাতিবলৈ চেষ্টা কৰোঁ। ইয়াত ধুনীয়াকৈ ভগৱন্তৰ ওচৰত চাকি অৰ্পণ কৰিলোঁ আৰু সকলোৰে ভালৰ কাৰণে প্ৰাৰ্থনা কৰিলোঁ। এয়া আজি এনেকৈ মই উদযাপন কৰিলোঁ কাতি বিহুটো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।